এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নয়নমণি দত্তলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই আৰু আজি দেওবাৰ বিহুলে আছে আৰু সোম মঙ্গল বুধ 3 দিন বৃহস্পতিবাৰৰ পৰা বিহু আৰু দেওবাৰ আজি হেকাৰণে মানে বহুত কাম হৈছে আৰু অকমান বতৰটো আজি ভাল কৰিছে এইগিদিন ইমান মানে বতৰ বেয়া একো কাপোৰ চাপোৰ শুকুৱা নাই হেকাৰণে ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু এতিয়া ব্লগ আৰম্ভ কৰোতে 10টা বাজিলে আৰু আধাখিনি কাম এতিয়া কৰি হৈছে আৰু দিনটো ইটো খিটো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকে আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশনসমূহ পাই থাকিব এতিয়া মই প্ৰথমে তিল পিঠাৰ কাৰণে বৰা চাউল তিয়াই ৰাখিছো তিল ভাজি থৈছো আৰু এয়া মই গুৰ কাটি থৈছো সৰু পৰাই মাহতে ঘৰতে পিঠা পনা বনাই একো বস্তু কিনি নানে হেকাৰণে ময়ো যিমান পাৰো প্ৰত্যেকবাৰে বাৰু ঘৰলৈ যাওঁ লকডাউনত ঘৰলৈ যাব পৰা নাছিলো আৰু এইবাৰ বিহুৰ পাছত ঘৰলৈ যাম সেই কাৰণে যিমান পাৰো মই ইয়াত সকলো বস্তু বনাবলৈ চেষ্টা কৰো কিনি নানো আৰু এতিয়া মই তিলখিনি পিছি লম কাৰণ এটাটাকে কামবোৰ কৰি আছো এয়া তিলখিনি পটককে গুৰি হৈ গল ইয়াত মই এই চকলিয়াই থোৱা গুৰ অলপ মিহল কৰি দিম আৰু ইয়াতে মই দিম কমলা বাকলি ভাজি পেলাই গুৰি কৰি থৈছিলো আৰু ডালচেনি দিম মই মিক্সিতে পিঠাগুৰি খুনিম কিন্তু কিছুমানে কয় মিক্সিত বৰা চাউলৰ পিঠাগুৰি খুনিলে তিল পিঠা নুঠে মোৰ কিন্তু ভালকে উঠে বাৰু বতৰ একদম কোলা কৰি আনিছে মই লৰালৈকে ভাবিছো কাপোৰকিটা সুমুৱাই লওঁ নহবা আকৌ তিতিব বৰষুণৰ কথা কৈছিলহে আনিলে নাজানো আৰু কিমান দেৰি আনে বৰষুণ দি আছে আৰু এতিয়া মই ভাবিছো নিমকি কেটেমানকে খানি লওঁ আৰু আজি যেহেতু হেনা লগাইছিলো এতিয়া হেনাখিনি শুকুৱাও নাই এতিয়া মই নিমকিৰ কাৰণে ময়দা লৈছো ইয়াতে কালজিৰা দিছো আৰু অকমান মই আজৱাইন দিম আজৱাইনটো নিদিলেও হয় কিন্তু দিলে খাবলৈ টেষ্টি হয় আৰু ইয়াতে নিজৰ জোখ অনুসৰি নিমখ দিব ৰিফাইন তেল দি আপোনালোকে মুঠি ল'ব প্ৰথমে এয়া মই ৰিফাইন দি মুঠি ললো ইয়াত আৰু ৰিফাইন দিব নালাগে হৈ গৈছে আপোনালোকে ময়দাখিনি হাতেৰে এনেকৈ বান্ধি চাব যদি লাডু বনি যায় তেতিয়া আৰু ৰিফাইন দিব নালাগে মোৰ এতিয়া লাডু হৈ গৈছে সেইকাৰণে মোৰ ৰিফাইন হৈ গ'ল দিয়া আৰু এইখিনি এতিয়া মই কুহুমীয়া গৰম পানীয়ে মুঠি ল'ম অকমান বেকিং পাউডাৰ দিম মই ইয়াত এতিয়া ইয়াত মই অকমান বেকিং পাউডাৰ দি দিছো আৰু ভিডিওটো কৰা অকমান খেলিমেলি হ'ব পাৰে বেয়া নাপাব কাৰণ মোৰ ভিডিও কৰি দিবলৈ এতিয়া মানুহ নাই মিষ্টাৰো নাই সেইকাৰণে মই নিজে কৰিব লগা হৈছে আৰু এতিয়া ভালদৰে বেকিং পাউডাৰখিনি মিক্স কৰি লৈছো আচলতে নিমকি যিমানে খানে সিমানে ভাল আৰু এইখিনি এতিয়া মই কুহুমীয়া গৰম পানীয়ে মুঠি ল'ম এয়া মই ধুনীয়াকৈ মুঠি লৈছোঁ আৰু এইখিনি এতিয়া বহুত দেৰি মুঠি থাকিব লাগিব কাৰণ যিমানে মুঠো সিমানে ভাল এতিয়া মুঠি থাকিম এইখিনি মই আটা মুঠাৰ দৰে মুঠিলেই হ'ল কুহুমীয়া এনেকৈ কাটি লৈছোঁ আপোনালোকে কিমানটো সাইজৰ কৰে সিমানটো সাইজত কাটি ল'ব মই সৰু কৰিছোঁ এতিয়া কেৰাহীখন গৰম কৰি লৈছোঁ আৰু ইয়াত মই ৰিফাইন দি দিছোঁ এয়া নিমকি ৰেডি হৈ গ'ল আৰু এতিয়া বনাম তিল পিঠা আৰু এতিয়া মই তিল পিঠা ভাজি আছো আৰু দেখিছে ধুনীয়াকৈ তিল পিঠাকেইটা উঠিছে আৰু বহুতে কয় যে মিক্সিত খুনিলে তিল পিঠা নুঠে কিন্তু মোৰ ধুনীয়াকৈ উঠে মই গোটেই প্ৰচেছটো আপোনালোকক কৈ দিব বিচাৰিছো আপোনালোকেও বনাব পাৰিব
প্ৰথমে মই বৰা চাউলখিনি ভালকৈ ধুই লৈছোঁ আৰু 2.5 ঘণ্টা সময় মই তিয়াই ৰাখিছোঁ। তাৰ পাছত মই ফুটা খৰাহী এটাত বা চৰিয়া এটা ল'লেও হ'ব, তাতে মই বৰা চাউলখিনি ধুনীয়াকৈ মেলি দিছোঁ আৰু পানীখিনি নিগৰি যোৱালৈকে মই তেনেকেই খৰাহীটোতে বা চৰিয়াটোতে থৈ দিছোঁ। তাৰ পাছত মই মিক্সাৰ গ্ৰাইণ্ডাৰটো, যিটো মাজু গ্ৰাইণ্ডাৰ হয়, সেই গ্ৰাইণ্ডাৰটোত লৈছোঁ বৰা চাউলখিনি। ফুলকৈ নিদিব, আধাকৈ দিব। তাৰ পাছত গুড়ি কৰিছোঁ আৰু মই দুচালন দিছোঁ। আপোনালোকেও দুচালনেই দিব, কাৰণ বৰা চাউলত দুচালন দিলে ভাল হয়। আৰু তাৰ পাছত মই এটা চচপেনত পিঠাগুড়িখিনি ধুনীয়াকৈ থৈছোঁ, অকণমান হেঁচি দিছোঁ আৰু আধা ঘণ্টাৰ বাবে চচপেনৰ সাঁফৰখন লগাই পিঠাগুড়িখিনি ফ্ৰিজত ৰাখি দিব। তাৰপৰা উলিয়াই পিঠা ভাজিব। আৰু হৈছেগৈ আৰু বেছি নাই, কাৰণ কেইটামানহে খুন্দিছিলোঁ। ৰ'ব দেখুৱাওঁ আপোনাক। এয়া মোৰ পিঠা বনাই হৈ গ'ল। বেছি নাই হোৱা, কাৰণ বেছিকৈ খুন্দা নাছিলোঁ, কিন্তু ভালেই হৈছে মিক্সিত বনাইছোঁ যদিও। এয়া আৰু এয়া এতিয়াহে আহি পাইছেহি আমাৰ মিষ্টাৰ MD। কিয় ইমান দেৰি কৰিলে? ভাতকেইটা খাই আজৰি হৈ আহিলোঁ আৰু আজি ৰীল এটাও বনালোঁ। আগতে মই ৰীল নবনাওঁ আৰু এক্টিং কৰিব বাৰু নাজানো, কিন্তু পিঠা বনাই থাকোঁতে ৰীল এটা বনালোঁ। ইউটিউবত শ্বেয়াৰ কৰিম বাৰু, আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে ক'ব। আজি দেওবাৰ বুলিও মই আজৰি পোৱা নাই, কাৰণ দেওবাৰে কৰি নল'লে সোমবাৰে আকৌ অফিচ আছে, মঙলবাৰৰ পৰাহে বন্ধ। আপোনালোকে চাগে ভিডিঅ'টো 2 দিনমান পাছত পাব। আৰু এতিয়া মই বনাই আছোঁ খুৰমা। এয়া হ'লেই আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ। খুৰমা বনাই হ'ল আৰু এতিয়া 250 পোৱা চাউলৰ পিঠাগুড়ি খুন্দি থৈছিলোঁ, সেয়া এতিয়া সানি থওঁ ঘিলা পিঠাৰ কাৰণে। সানি পেলাই এদিন মই ফ্ৰিজত থৈ দিম, সোমবাৰ মানে ভাজিম আৰু। মিষ্টাৰে চিকেন আনিছে আৰু এতিয়া মই ভাতকেইটা ৰান্ধি লওঁ। ভাতকেইটা ৰান্ধি পেলাই আপোনালোকক লগ পাম আকৌ। হাজবেণ্ডৰ কাৰণে চিপছ আৰু ভেজিটেবল চুপছ দি থৈ আহোঁ। এতিয়া আমি ভাত খাব লৈছোঁ। ভাগৰো লাগিছে, সোনকালে শুওঁ আৰু দিনত ইটো সিটো কৰা। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া আমি শুবলৈ লৈছোঁ আৰু বতৰো বেয়া যিহেতু, সেইকাৰণে অকণমান সোনকালে শুওঁ। আৰু আজি সেয়া পিঠা বনালোঁ, নিমকি বনালোঁ আৰু ঘিলা পিঠাৰ কাৰণে গুলি থৈছোঁ। আৰু কেইটামান পিঠাগুড়ি খুন্দিব লাগিব আৰু লাডু, কেক এইবিলাক বনাবলৈ আছেই। আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পাই থাকিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, সকলোকে শুভৰাত্ৰি।